Hello everyone, welcome back to my YouTube channel. Kumruk serung Janmani blog so paso surong oluka ikka mantri da L.T.K College so guyam da orokam oluka angkol guya supak orokan olum dekhaiya jiman olu dekhaila na orokutiko dekhaiya orokam oksene sub sek notun pegu japung subscribe bilang like bilang comment bilang orokas pang olu gulendu bo orokas so apunga scheme apa video ram hand up katila dulang dekhaiya jiman dekhaila namda guys supang ol gulendak bo apungam dekhaiya jiman dekhaila namda halang oka tanar gulda supang ol gadan kuru sahin gudak bo I am to apunga ol gudak bo rakatam dekhaiya bo na chalo jiman dekhaila Supak guys ikka mandri dang olu college ara sapag garu bo so apunga katil dutong olu dekhaitil duye L.T.K মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ অমিয়া ৰাজবংশী বাইদেউ উপস্থিত আছে আৰু আমাৰ শ্ৰদ্ধাৰ অধ্যক্ষ ডক্টৰ বুল কুমাৰ শইকীয়াদেৱ আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা অধ্যক্ষ তথা অধ্যাপক অধ্যাপিকাসকল আমাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰীসকল ছাত্ৰ-ছাত্ৰীসকল সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি এই অনুষ্ঠান আমি এতিয়া আৰম্ভ কৰিব বিচাৰিছোঁ। অনুষ্ঠানৰ আৰম্ভণি পৰিচালনা সমিতিৰ সভানেত্ৰী অমিয়া বাইদেউ আমাৰ মাজত উপস্থিত থকা ৰূপক গোহাঁই ডাঙৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখ্যে অন্যান্য শিক্ষক শিক্ষয়িত্ৰীসকল আমাৰ ডায়েটৰ দুলামী হেৰেঞ্জ ডাঙৰীয়ানী প্ৰিয় ছাত্ৰ ছাত্ৰীসকল সকলোকে নমস্কাৰ। আমাৰ বাবে 12টা মাহ বছৰটোত কম হৈছে, কাম বহুত বেছি হৈছে, দিনটোৰ 24টা ঘণ্টাও কম। মই যোৱা 3টা নিশা মই ট্ৰেইনত শুইছোঁ, মই বিচনাত শুবলৈ পোৱা নাই, তাৰমানে ট্ৰেইনতে গৈছে ৰাতিবিলাক। আৰু এতিয়াও মই গুৱাহাটীলৈ ঘূৰি যাম। মই অসমৰ প্ৰত্যেকখন মহাবিদ্যালয় এবাৰ নিজে স্বচক্ষে দৰ্শন কৰাৰ এবাৰ নিজে চোৱাৰ মোৰ এটা পৰিকল্পনা আছে, সেইমতে কলেজবিলাক চাই গৈছোঁ। আৰু আজি আপোনালোকৰ L.T.K কলেজতো অহাৰ এটা সুযোগ পালোঁ। সৰুতে লখিমপুৰত পঢ়িছিলোঁ, গতিকে মানে কলেজত নৰ্থ লখিমপুৰ জেনেৰেল কলেজত পঢ়োঁতে চাইকেল চলাই এইফালে আহিছোঁ, আজাদলৈকে আমি চাইকেল চলাই আহিছোঁ। আৰু তেতিয়া মটৰচাইকেল চলাইও আহিছিলোঁ, তেতিয়াই দেখা পাইছিলোঁ। সেইবিলাক স্মৃতি এতিয়াও আছে। আৰু আজি মহাবিদ্যালয়খনত বহুখিনি বিকশিত ৰূপত দেখিবলৈ পায়। মই আনন্দিত। আপোনালোকৰ অডিটৰিয়াম হৈছে, আপোনালোকৰ জিমনেছিয়াম হল হৈছে, তাৰ লগত এতিয়া নতুন ৰুচা নামেৰে এইটো ৰুচাৰ অনুদানেৰে এটা বিজ্ঞান ভৱন হৈছে। ৰুচা মানে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান। ইয়াক এতিয়া নতুনকৈ নামকৰণ কৰা হৈছে, নতুন নাম হ'ল প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান, PM উষা বুলি কয়। আৰু PM উষাত গ্ৰাণ্ট দিয়াৰ কাৰণে বহুখিনি নতুন নীতি নিয়ম বিধি বিধান হৈছে। তাৰে ভিতৰত এটা কথা আমাৰ মুখ্য